এক্স লেভেল আৰকে ব্লগ আৰু গাইজ আজি আপোনালোকক মাজত লৈ আহিছোঁ চুকুৰ আলি দাক আৰু গাইজ চুকুৰ আলি দাক আজি ফালা হ'ব গাইজ समझ रहे हो आप समझ रहे हो আৰু মানে কি তেখেতে এখন চিনেমা বনাইছিল গাইজ আৰু চিনেমাখনৰ নাম কি আছিল পাহৰি গ'লোঁ কিন্তু চিনেমাখনত বহুত কিবা কিবি হৈ গৈছে আৰু বহুতে ৰ'ষ্ট কৰিছে গাইজ আৰু চাওঁ আহক ভিডিঅ'টো লাষ্ট টাইমলৈকে চ' আৰম্ভ কৰোঁ अभी मजा आएगा ना भिड़ो I emote. Mafia likes me. I can't emote. समझ रहे हो आप समझ रहे हो बोलो क्या কি কলি তই এইটো তো গাইজ এই আমাৰ চকুৰ আলিদা ব্ৰিজৰ ওপৰে আহি আছে গাইজ আৰু আহি থাকোঁতে এজন ছোৱালী লগ পালে আৰু তেখেতে মানে কি মোবাইলৰ ধান্দাতে ছোৱালীটো খুন্দাই থৈ গ'ল আৰু তথাপিতো মানে কি তেখেতে গমেই পোৱা নাই গাইজ আৰু খুন্দোৱাৰ পিছত কি ক'লে আপোনালোকে চাই লওক ক্লিপটো মই দেখাই আছোঁ গাইজ চাই লওক no He tried it. ভাল পাওঁ মই এদিনে দেখাতে বহুত ভাল পাইছোঁ মই আপুনি নাহিলে মই বহি যাম মই যাম তো তেখেতে ক'লে আই লাভ ইউ তোমাক সিদিনা দেখাওঁতে মই পাগল হৈ গৈছোঁ আৰু কি ক'লে মই তুমি নহ'লে মৰি যাম আৰে ভাই समझ रहे हो आप समझ रहे हो কুৰালিদা অলপ ভিডিঅ'টো কেমেৰা কৰি ভালকৈ বনোৱা ঠিক আছে আৰে তোমাৰ ভিডিঅ'ত বহুত মই দেখিছোঁ আৰু বহুতে ৰ'ষ্ট কৰিছে ভাই অলপতো ভালকৈ বনোৱা ভাই তোমাৰ যদি তো গাইজ আৰু এটা মানে কি আৰু এটা ভাইৰেল হৈ আছে তেখেতৰ ভিডিঅ' আৰু মানে কি সেইটো ভিডিঅ' হৈছে ছালমান খান আৰু অক্ষয় কুমাৰে তেখেতক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিলে আৰু তেখেতে মানে কি একচেপ্ট কৰিব পৰা নাই ঠিক আছে আৰু মানে কি তেখেতক ছালমান খান ক'ত আৰু অক্ষয় কুমাৰ ক'ত আৰু আমাৰ চকুৰ আলি দা ক'ত তেখেতক মানে কি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে মই এতিয়া পাগল হৈ যাম গাইজ তেখেতক যদি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে তো গাইজ ক্লিপটো চাই লওক দেখাই আছোঁ গাইজ আৰু শাহৰুখ খানে মানে অতি আনন্দৰ কথা সিহঁতে মোক টুইট কৰিছে লগতে মই এইটো ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিছে মই কিন্তু ফ্ৰেণ্ড ৰিকুৱেষ্ট ৰিপ্লাই দিব পৰা নাছিলোঁ কাৰণ মই मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কোম্পানীৰ পৰা লগে লগে খালি বন্ধ কৰি দিছে একচেপ্ট নহ'ল মই সেইকাৰণে মোৰ দুৰ্ভাগ্য হৈছে গতিকে আমাৰ এটা গৌৰৱ বিষয় যে আমাৰ ভিডিঅ'ৰ কাৰণে আমাৰ সলমান খান ভাৰতৰ এজন হিৰো এজন হয় শাহৰুখ খান সঞ্জয় দত্ত সিহঁতো চাবলৈ কাৰণে ইমান যে মোক ছালমান দা অক্ষয় দা আৰু কোনোবা ক'লে এটা তেখেতৰ মানে ভিডিঅ' চাবৰ কাৰণে ছালমান খান দা আৰু অক্ষয় কুমাৰ দা পাগল হৈ গৈছে समझ रहे हो आप समझ रहे हो আগুৱাই লৈছে ইমান মোৰ কাৰণে যে তেওঁ বাৰ্তা বিচাৰি আছে মই ওয়েলকাম জনাও সিহঁতক আৰু मैं ओबी लोगों को मैं अच्छा में बोला था ओको लोग मैं बहुत बहुत स्वागत है जो ओबी मेरा को सपोर्ट दिया था তো আচ্ছা মে থা সকলোকো মে তো গাইজ কি কৈ আছে এইবোৰ হিন্দীয়ে কৈ আছে নে অসমীয়াই কৈ আছে আপোনালোকে বুজি পাইছেনে তো গাইজ চাই দিয়কচোন কি বকি থাকে এই পাগলটোৱে मैं हम बहुत बहुत को स्वागत है धन्यवाद তো গাইজ লগ পাম মানে এটা ভিডিঅ'লৈকে এতিয়া গুড বাই আৰু গাইজ ফালা হৈ গৈছে জয়া অসম জয় ভাৰত গুড বাই खत्म बाय बाय टाटा गुड बाय गया